এতিয়া অলপ মাছৰ আঞ্জা টেষ্ট কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বিহু বুলি ঘৰতে আছোঁ এতিয়া, ৰাতিৰ সাজ একেলগে খাম। আৰু এইফালে আছে আমাৰ এয়া মাছৰ আঞ্জা আৰু এয়া আলুৰে, মাটিৰ তলৰ আলু, গাছ আলু বুলিও কয় কিছুমানে, এয়া মাছ। আৰু এইফালে আছে হাঁহৰ মাংস, বকা কোমোৰাৰ লগত হাঁহৰ মাংস এয়া। আৰু এইফালে আছে বেঙেনা পোৰা আৰু এইফালে ভাত। আৰু এইফালে আছে মাছৰ মানে হেৰি শুকটা তিতা, এইটো মাছৰ মাথাৰে বনোৱা গৈছে এইটো। এয়া লৈ ল'লোঁ ভাত, এইফালে হাঁহ আৰু এইফালে মাছ, এইফালে তিতা, বেঙেনা পোৰা ভাত। এতিয়া খাম। প্ৰথমতে অলপ তিতা লৈ লৈছোঁ। এতিয়া অলপ মাছৰ আঞ্জা টেষ্ট কৰিম। এয়া লৈছোঁ মাছ, ধুনীয়া টেষ্টি। অলপ মাংস লৈ লৈছোঁ, টেষ্ট কৰিম। এয়া বকা কোমোৰা আৰু হাঁহ। মাংস ধুনীয়া টেষ্টি একদম। বেঙেনা পোৰা, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে, পেজখন ফ'ল' কৰি দিব। আৰু হাঁহৰ মাংস কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া মাটিৰ তলৰ আলু আৰু গাছ আলু কোনে কোনে খাই ভাল পায় জনাব কমেণ্ট কৰি। এয়া আলু এয়া মাছ।
আৰু ধুনীয়াকৈ খাই লৈ এতিয়া বিহু চাব আহিলোঁ, মানে বিহুৰ বতৰ প্ৰগ্ৰেম চাব আহিলোঁ।